Hey guys, সকলোলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মন্টুমণি এণ্টাৰটেইনমেণ্টলৈ। আজি গৈ আছোঁ মই মাজবাৰী হাই স্কুল। এতিয়া মানে মই আজি উল্টাকৈ উঠিছোঁ দেই, চাইকেলত মই আজি উল্টাকৈ উঠিছোঁ। আজি ল'বলৈ বেয়া আশা আছে, আজি লৈ ল'লোঁ। আৰু আজি ফেশ্বন পূজা যিহেতু মোৰ ফালৰ পৰা সৰস্বতী পূজা সকলোলৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু সেয়েহে যিসকলে এবাৰ মেট্ৰিক দিব সেইসকললৈ আন্তৰিক শুভেচ্ছা মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোৱে ভালদৰে আজি আশীৰ্বাদ ল'ব আৰু ভালদৰে পঢ়িব বুলি ময়ো ফালৰ পৰা আশা ৰাখিছোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভণ্টি আৰু দুজনী ভণ্টিয়ে আহি আছে পূৰা চাইকেল লৈ, আৰু মোৰ লগত আছে শিখামণি পূৰা চাইকেল চলাই গৈ আছে, মই উঠি গৈ আছোঁ। মজাই বেলেগ আজি সৰস্বতী পূজা যিহেতু। আৰু যিহেতু এখন স্কুলতে মই পঢ়ি কিনি এতিয়া কলেজত পালোঁগৈ, আৰু এতিয়া আমি পঢ়া স্কুলখনলৈ আহিছোঁ। আজি দখাম আজি মানে স্কুলখন, আৰু মানে চবকে দখাম বুলি কথা কৈ আছে। আমাৰ গোলাপী ভণ্টি আহিছে এজনী, আমাৰ দাদাহঁতৰ ছোৱালী। আজি চিনাকিটো দি দিছোঁ। আৰু আছে মোৰ লগত শিখামণি, আৰু আছে হেই পৰিস্মিতা। কিন্তু পাতিছে চাওক কেনেকৈ পাতিছে চাওক না বে। আৰু এতিয়া মানে পূৰা সৰস্বতীক আশীৰ্বাদ লৈ ভালদৰে আমাৰ মনৰ কামনা একদম পূৰা বহুত বেছি হেৰি কৰি দিছোঁ, আৰু যাতে আমি ভালদৰে পঢ়িব পাৰোঁ সেই বুলি সৰস্বতী মাক আশীৰ্বাদটো ল'লোঁ। আৰু ককাৰ ওচৰত সেৱাৰ ভাগি লৈ কিনি ভালদৰে ফুটটো দি দিব এতিয়া ককাৰ। আৰু সৰস্বতী মায়ে আমাক বহুত যাতে মানে কি বহুতখিনি আশীৰ্বাদ দিয়ে, যাতে আমি পঢ়িব পাৰোঁ, তাকে কামনা কৰিছোঁ। সেয়া চেয়া কৰি মানে পূৰা কাম হৈ গ'ল। আৰু এতিয়া আমি মানে ঘৰত যাব লাগিব, মানে যিহেতু ইমানখিনি ব্লগটো দেখাব পৰা নাছিলোঁ, এতিয়া মানে সেয়া চেয়া কৰি ল'লোঁ আৰু কিবা এটা লৈ লওক খাবলৈ। চলবা আহি গ'ল আমাৰ সৰস্বতী পূজা। তোমাৰ মাল তোমাৰ সৰস্বতী দেখিলা নাই আজি? নাই দেখা দেখিমেই এতিয়া দেখিবা। আৰু আমাৰ জয়ন্ত কেনে খবৰ? ভালে, আশীৰ্বাদটো ল'বা ন? যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে, ভালকৈ ল'বা দেই। একদম ৰখি আছোঁ, আহিবা। আমাৰ সৰস্বতী মা এজনীক লগ পাইছোঁ, এইজনী। যিহেতু সেয়া চেয়া কৈ আহিলোঁ দোকানলৈ, আৰু দাইখিনি দীঘলৈ গৈছে ন? কেনেকুৱা লাগিছে দাইখিনি কমেণ্ট কৰি জনাবচোন। দাইখিনিতো ইমান এটা বনাব পৰা নাই, বনাম লাহেকৈ। এতিয়া খাই কিবা কিবি মানে অলপ পকৰি চকৰি খালোঁ আৰু চিঙৰা টিঙৰা খালোঁ ধুনীয়াকৈ। এতিয়া মানে ঘৰত আমাৰ শিখামণিটো এনেকৈ পঢ়ি আছোঁ। এতিয়া অকলে পূৰা মজা লৈ আছোঁ ভিডিঅ'টো, আৰু ভিডিঅ'টো বনাই আছে আপোনালোকে সেইখনলৈকে চাই থাকিব। মই চিমেণ্ট চাপৰি আহি গ'লোঁ, আৰু মানে কলেজলৈ নাহিলোঁ আজি মই। আৰু আমাৰ ঘৰৰ ওচৰতে মানে স্কুল এখন আছিলে, আমি সৰুৰ পৰা তাতে পঢ়িছিলোঁ। আৰু তাত মই সেৱা চেৱা কৰি আহিলোঁ সৰস্বতী মাক, বহুত বেছি ভালদৰে সেৱাটো ল'লোঁ। আৰু এতিয়া আহি গ'লোঁ মই চিমেণ্ট চাপৰি, আৰু এই ভিনিক থ'বলৈ আহিছোঁ চিমেণ্ট চাপৰি ট্ৰেইনৰ ষ্টেচনত। আৰু এতিয়া মই মানে এতিয়া ঘৰত যাম, ভিনিক মই বাই বাই দিম, আৰু এতিয়া দোকানত যাওঁ, দোকানত কিবা এটা খাই লওঁ। এই ভিডিঅ'টো ইমান আছিলে। মই বৰ্তমান আহি ঘৰ পাই গ'লোহি, বৰ্তমান আহি ঘৰ পালোহি। আৰু মই মানে ইমানে কৈ আছোঁ মানে যে মোৰ চেনেলটো 1K কৰক, 1K কৰক। মানে ভিউৱাৰ্ছ আহিছে, জাষ্ট মানে 1K হোৱা নাই। প্লিজ 1K কৰক, আৰু আপোনালোকে মোক মৰম দি যাওক। মই আপোনালোকক বহুত চেষ্টা কৰিছোঁ মৰম দি যাবলৈ। আৰু যেতিয়া মানে মোৰ চেনেলটো 1K প্লিজ কৰক, প্লিজ। যদি কোনোবা যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকে তেতিয়াহ'লে মই ভিডিঅ' বহুত দিবলৈ চেষ্টা কৰিম, আৰু বহুত বেছি ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ দিবলৈ বহুত চেষ্টা কৰিম। বাই বাই।